Unity, Victory and Prosperity Rally Sarupothar MSC Aparman Dilau Janalong Kipaman Pon Lakhain Koirahini Sarupothar MSC Constituency Angkang Aparman Lakhake Thom Dilau Jan Pathu Aklamalong BJP Asong Atumpen Unity, Victory and Prosperity Rally Ame Kipaman Pon Sonse Alhi Sarpoman Pen Karibiang Long Autonomous Council ACEM Dr. Tuliram Ronghang Deputy Speaker Dr. Numal Mumin MLA Dorsing Ronghang MLA Bidasing Inglang EMS MSC and Parta Manpeng Gidoke Tegedinga Tumche Tongdun Rinti Bangso Mielong Sarupothar MSC Constituency Angkang Non Kachari Bom BJP Ratcharia Song Atumsi Ason Son Kaching Thora Sayamo Tami Pipajir Pon Thekji Lasi Sarupothar MSC Constituency Kapaching Thurjia Pantame Non Ningkan Isyang Bong Sarupothar MSC Arlo Tawar Me Lang Pendang Lok Kaching Thora Sai Kedoan Patang Pon Etpo Puta Bangso Mielong Ningje Pon Sonsi Congress APHLC UDFS Lapen Independent Pen Kadu Kawe Bang Harup Plira Plikebra Plia Phai BJP Ratcharia Song Along Armu Chipok Dunsi BJP Panja Kong Pipon Bokajan pen Rajib Chendrong Pinang Kilo Birta Malong News 1 লাখ টাকা পাব 20 জন যদি সদস্য থাকে তেওঁলোকৰ 2 লাখ টাকা পাব এই গোটেইখিনিবিলাকৰ পূৰণ কৰা স্বাৰ্থত আপোনালোকে জানে বকাজান স্থানীয় ৰিপৰ্টাৰ আগতে কাৰ্বি আংলং কেছে সংঘাত সদায় কাজিয়া কৰি থাকে এইটো জাতি কাৰ্বি ডিমাচা সংঘাত কাৰ্বি ৰেংমা নাগা সংঘাত কাৰ্বি কুকি সংঘাত কাৰ্বি বিহাৰী সংঘাত কাৰ্বি নেপালী সংঘাত কিন্তু সেই নৰেন্দ্ৰ মোদীয়ে শাসনত অহাৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দায়িত্ব লোৱাৰ পিছত কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ বিজেপি চৰকাৰ অহাৰ পিছত কোনো জাতি জনগোষ্ঠীবিলাকৰ সংঘাত নহয় আগতে কাৰ্বি আংলং আপোনালোকে দেখিছে যে ইয়াৰ উগ্ৰপন্থী জন্ম বহুত কিন্তু সেই উগ্ৰপন্থীবিলাকৰ লগত জন্মটো হৈছে কংগ্ৰেছৰ শাসনৰ সময়ত কিন্তু সমস্যাবিলাক সমাধান কৰিছে কাৰ নেতৃত্বৰ হৈছে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বত অমিত শ্বাহ গৃহমন্ত্ৰীৰ আশীৰ্বাদ আলাপ আলোচনা কৰি শান্তি চুক্তি কৰা হৈছে 6টা উগ্ৰপন্থী অন্তৰ্গত আলাপ আলোচনা কৰি শান্তি চুক্তি হোৱাৰ লগে লগে কাৰ্বি আংলঙৰ স্থায়ী শান্তি হৈছে এতিয়া কোনো জাতি জনগোষ্ঠীৰ লগত সংঘাত আপোনালোকৰ সংঘাত কৰিব দেখিব পাৰিছে আপোনালোকে জানে কাৰ্বি আংলং অট'নমাছ কাউন্সিলত যোৱা NBC ইলেকশ্যনৰ পিছত XCM মজাৰি হামচিৰ পৰা আৰম্ভ কৰি XPM চুমাংটোৰ পৰা আৰম্ভ কৰি স্পিকাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল বাজং কিশোৰ পৰা আৰম্ভ কৰি MEC আৰু প্ৰায় কেণ্ডিডেট আছে APSLC কেণ্ডিডেট পৰা আৰম্ভ কৰি ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট পৰা আৰম্ভ কৰি কংগ্ৰেছ কেণ্ডিডেটৰ পৰা আৰম্ভ কৰি যোৱা কাৰ্বি আংলং অট'নমাছ কাউন্সিলত সেই গোটেইখিনি কেণ্ডিডেট আমাৰ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে টোটেল এটা বছৰৰ ভিতৰত প্ৰায় 31,000 বেলেগ ৰাজনৈতিক দলৰ ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীত যোগদান দেখা গৈছে আপোনালোকৰ এই প্ৰগ্ৰেমটো সাংসদগৰাকী উপস্থিত নাথাকে তেখেত কিবা অসুবিধা হৈছে বেমাৰ আজাৰ হৈছে আহিব প্ৰায় জেগাতে এটেণ্ড কৰিছে দুটামান জেগাতে এটেণ্ড আহিব কালি নেক্সট প্ৰগ্ৰামত সাংসদগৰাকী এইবাৰ টিকেট পোৱাৰ সম্ভাৱনা কিমান সেইটো মই নাজানো মইতো টিকেট দিয়া মানুহ নহয় ময়ো MEC টিকেটটো ময়ো বিচাৰে মানুহ গতিকে টিকেট দিয়াটোতো কেন্দ্ৰ ভাৰতীয় জনতা পাৰ্টীয়ে মই নাজানো কাউন্সিলৰ ফালৰ পৰা তেখেতক ছাপোৰ্ট কৰি আমিতো ছাপোৰ্ট আপোনাকো ছাপোৰ্ট কৰোঁ আপুনি যদি টিকেট দিছে আমি পালে সহায় কৰিম কিন্তু BJP টিকেট হ'ব লাগে টিকেট হ'লে হ'ব Litum kelang bom lake Malong News 24/7 Hampang Aparman Klar Dakabirta